Hello students, এতিয়া আমি আলোচনা কৰিম সাইন কনভেনশন ফৰ স্ফেৰিকেল মিৰৰ গোলাকাৰ দাপোনৰ বাবে চিহ্ন প্ৰথা গোলাকাৰ দাপোনৰ ক্ষেত্ৰত মই গোলাকাৰ দাপোন এখন আঁকি লৈছো এখন গোলাকাৰ দাপোন students এখন গোলাকাৰ দাপোন এখনৰ সদায় বাওঁফালে লক্ষ্যবস্তু এটা ৰখা হয় গোলাকাৰ দাপোনৰ বাওঁফালে সদায় লক্ষ্যবস্তু এটা ৰখা হয় এটো হৈছে নিয়ম গোলাকাৰ দাপোনৰ বাওঁফালে লক্ষ্যবস্তু এটা ৰখা হয় আৰু লক্ষ্যবস্তুটো মেৰুৰ পৰা যিমান দূৰত আছে এই দূৰত্বটো কোৱা হয় লক্ষ্যবস্তুৰ দূৰত্ব আৰু ইয়াক ইউ ৰে লিখা হয় আৰু এই গোলাকাৰ দাপোনখনত যদি প্ৰতিবিম্ব এটা সৃষ্টি হয় প্ৰতিবিম্বটো মেৰুৰ পৰা জোখা হয় আৰু প্ৰতিবিম্বৰ দূৰত্বক ভি ৰে লিখা হয় students ইয়াতে অবতল দাপোনখনৰ এই গোলাকাৰ দাপোনখনৰ যিডাল মুখ্য অক্ষ আছে মুখ্য অক্ষডালৰ স্থানাংক জ্যামিতিৰ x অক্ষ বুলি ধৰা হয় x অক্ষ স্থানাংক জ্যামিতিৰ x অক্ষ বুলি ধৰা হয় আৰু যেটো মেৰু আছে মেৰুটো মূল বিন্দু হিচাপত ধৰা হয় আৰু মূল বিন্দুৰ মাজেদি এডাল ৰেখা y অক্ষ টনা হৈছে এটা y অক্ষ মেৰুটোক মূল বিন্দু বা অৰিজিন হিচাপত ধৰা হয় এতিয়া স্থানাংক জ্যামিতিৰ দৰে মেৰু বা মূল বিন্দুৰ বাওঁফালৰ দূৰত্বখিনি ঋণাত্মক সোঁফালৰ দূৰত্বখিনি ধনাত্মক ধৰা হয় আৰু মুখ্য অক্ষৰ ওপৰৰ ফালৰ লম্ব দূৰত্বটোক পাৰপেন্ডিকুলাৰ ডিসটেন্সটোক ধনাত্মক ধৰা হয় আৰু তলৰ ফালে পাৰপেন্ডিকুলাৰ ডিসটেন্সটোক ঋণাত্মক ধৰা হয় তলৰ ফালে নেগেটিভ ওপৰৰ ফালে পজিটিভ বাওঁফালে পজিটিভ সোঁফালে পজিটিভ আৰু বাওঁফালে নেগেটিভ গতিকে সাইন কনভেনশনৰ সূত্ৰকিটা যদি আমি লিখি লওঁ সাইন কনভেনশনৰ যিকিটা নিয়মকিটা লিখি লওঁ নম্বৰ 1 অবজেক্ট ইজ প্লেসড টু লেফট অফ মিৰৰ অবজেক্টটো বা লক্ষ্যবস্তুটো মিৰৰখনৰ বাওঁফালে ৰখা হয় নম্বৰ 2 ডিসটেন্স টু ৰাইট অফ অৰিজিন আৰ পজিটিভ অৰিজিন বা মেৰুৰ সোঁফালৰখিনি পজিটিভ ডিসটেন্স ধৰা হয় and number 3 distance to left of mirror are negative distance to left of origin বা মেৰুৰ বাওঁফালৰ দূৰত্বখিনিক নেগেটিভ বুলি ধৰা হয় number 4 distance above principal axis are taken positive আৰু distance below principal axis are taken negative প্ৰিন্সিপাল এক্সিছৰ ওপৰৰ ফালৰ ডিসটেন্সখিনিক পজিটিভ ধৰা হয় আৰু প্ৰিন্সিপাল এক্সিছৰ তলৰ ফালৰ ডিসটেন্সখিনিক নেগেটিভ ধৰা হয় ষ্টুডেন্টস এটো আছিল সাইন কনভেনশন বা চিহ্ন প্ৰথা এতিয়া আমি আলোচনা কৰিম মিৰৰ ফৰ্মুলা আৰু ম্যাগনিফিকেশন ষ্টুডেন্টস মিৰৰ ফৰ্মুলা 1/v + 1/u = 1/f ইয়াতে v হৈছে ইমেজ ডিসটেন্স মেৰুৰ পৰা ইমেজ প্ৰতিবিম্বটোলৈ যিটো দূৰত্ব তাক কোৱা হয় ইমেজ ডিসটেন্স আৰু মেৰুৰ পৰা লক্ষ্যবস্তুলৈ যিটো দূৰত্ব তাক কোৱা হয় অবজেক্ট ডিসটেন্স বা লক্ষ্যবস্তুৰ দূৰত্ব আৰু f হৈছে ফোকেল লেংথ বা ফোকাস দৈৰ্ঘ্য ষ্টুডেন্টস এটো হৈছে v u আৰু f ৰ মাজৰ ৰিলেচন এই ফৰ্মুলাটো নিউমেৰিকেল প্ৰবলেমছ পুৰত ব্যৱহাৰ হয় এতিয়া আমি ম্যাগনিফিকেশনৰ ফৰ্মুলাটো পঢ়িম ম্যাগনিফিকেশন Students, magnification বা বিবৰ্ধন মানেনো কি ম্যাগনিফিকেশন বা বিবৰ্ধন মানে কি প্ৰথমতে বুজি লওঁ ধৰি লোৱা হল 2 cm এটা অবজেক্ট আছে অবজেক্টৰ এটা ইমেজ গঠন হৈছে মিৰৰত সাপোজ 6 cm 2 cm অবজেক্টৰ এটা ইমেজ ফৰ্ম হৈছে 6 cm গতিকে ইয়াত ইমেজটো কিমান ডাঙৰ হৈছে 3 টাইমছ ডাঙৰ হৈছে 2 * 3 6 ইমেজ টু অবজেক্টতকৈ 3 টাইমছ ডাঙৰ ইয়াতে 4 বাঢ়িছে 2 + 4 = 6 ইয়াতে 4 বাঢ়িছে কিন্তু 3 টাইমছ ডাঙৰ হৈছে 3 গুণ ডাঙৰ হৈছে 2 cm ওখ লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব 6 cm হৈছে গতিকে প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ 3 টাইমছ ডাঙৰ হৈছে আৰু বিবৰ্ধন বা ম্যাগনিফিকেশন মানে হৈছে প্ৰতিবিম্ব এটা লক্ষ্যবস্তুতকৈ কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু হেতু বুজায় তো ম্যাগনিফিকেশন to হৈছে height of image
আৰু হাইট অফ অবজেক্টৰ ৰেচিঅ' লক্ষ্য প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাতটোকে ম্যাগনিফিকেশন বুলি কোৱা হয় ম্যাগনিফিকেশনৰ ফৰ্মুলাটোক m বিবৰ্ধন m এৰে লিখা হয় হাইট অফ ইমেজ hi ডিভাইডেড বাই হাইট অফ অবজেক্ট এটো হৈছে ম্যাগনিফিকেশনৰ সূত্ৰ ইয়াতে এই উদাহৰণটো যদি চাওঁ তেতিয়ালে হাইট অফ ইমেজ ইয়াতে 6 হাইট অফ অবজেক্ট কিমান আছিল 2 গতিকে ম্যাগনিফিকেশন হ'ব 3 ম্যাগনিফিকেশন যদি পজিটিভত হয় তেতিয়া হলে প্ৰতিবিম্বটো ওপৰৰ ফালে থাকিব মুখ্য অক্ষৰ ওপৰৰ ফালে থাকিব মুখ্য অক্ষৰ ওপৰৰ ফালে থাকিলে কাৰণ ওপৰৰ ফাললৈ মুখ্য অক্ষৰ ওপৰৰ ফালে পজিটিভ আৰু তলৰ ফালে যদি থাকে তেতিয়া হলে ম্যাগনিফিকেশনটো নেগেটিভ হয় তলৰ ফালে নেগেটিভ গতিকে ম্যাগনিফিকেশন মানে হৈছে প্ৰতিবিম্ব এটা লক্ষ্য বস্তুতকৈ কিমান গুণ ডাঙৰ বা কেতিয়াবা কিমান গুণ সৰু হেতু বুজাবলৈ ম্যাগনিফিকেশন শব্দটো ব্যৱহাৰ কৰা হয় বিবৰ্ধন বা ম্যাগনিফিকেশন এমৰ সম্পৰ্ক প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ ওপৰতো আছে ম্যাগনিফিকেশনক প্ৰতিবিম্বৰ দূৰত্ব v ডিভাইডেড বাই লক্ষ্যবস্তুৰ দূৰত্ব সম্মুখত এটা মাইনাস বিবৰ্ধন m - v by u এটো হয় বিবৰ্ধনৰ সূত্ৰটো প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্বৰ অনুপাত হিচাপেও লিখা হয় এটো হৈছে বিবৰ্ধনৰ সূত্ৰ স্টুডেন্টস এই সূত্ৰ দুটা ব্যৱহাৰ কৰি আমি ইয়াৰ নেক্সট ভিডিঅত নিউমেৰিকেল প্ৰবলেমছ সলভ কৰিম আজিৰ এই ভিডিঅত ইমানেই থ্যাংক ইউ